আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডিএক্কা একাডেমীলৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক এপিএছচিৰ লগত জড়িত থকা জ্ঞানসমূহ দিবলৈ চেষ্টা কৰি আহিছো। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম এপিডিচিএলৰ জুনিয়ৰ মেনেজাৰৰ ফলাফলসমূহ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদিহে পোন প্ৰথমবাৰৰ বাবে আপোনালোক আমাৰ এই চেনেলটোলৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। অসম জনসেৱা আয়োগে এপিডিচিএলত কনিষ্ঠ পৰিচালক পদৰ বাবে যি পৰীক্ষা পাতিছিলে সেই পৰীক্ষাৰ নিযুক্তিৰ ফলাফলসমূহ ঘোষণা কৰিছে। এই ভিডিঅ'টোত মই আপোনালোকক নিযুক্তি পোৱা প্ৰাৰ্থীসমূহৰ নাম আৰু ৰোল নম্বৰবোৰ জনাম। নিযুক্তি পোৱা প্ৰাৰ্থীসমূহৰ নাম হ'ল সাবৰিনা ইয়াসমিন, মিণ্টুকন ৰাভা, ৰিদম কুমাৰ দাস, মনময়ূৰী গগৈ, প্ৰবীণ শৰ্মা, ডনা গগৈ, উত্তম কুমাৰ বৰা, সমন্বয় ভূঞা, দিব্যজ্যোতি বৰুৱা, ইৰাণী বৰা, অংকুৰজ্যোতি শইকীয়া, শিৱা শৰ্মা, বিকশিতা দত্ত, ভৱেন খাখলাৰী, হিৰণ্য সোণোৱাল আৰু মৃণাল কান্তি ৰয়। এইসকল প্ৰাৰ্থীলৈ আমাৰ চেনেলৰ পৰাও যাচিছোঁ অলেখ শুভকামনা। লগতে কামনা কৰিছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।